সোশিয়াল সায়েন্সৰ SSLC 2025 বি গ্ৰুপ বিৰ প্ৰশ্ন কাকতখনৰ সলিউশন তোমালোকক দিছো 45টা MCQ তো ইয়াৰ আগতে মই গোটেইকেইটা মই ইয়াতে চিন দি দিছো 100% কাৰেক্ট হৈ আছে গোটেইকেইটা MCQ মই চাই দিছো আৰু বিজ্ঞানৰ পেপাৰখন দিওতে তাতে কোৱেশ্চন কিছুমান ভুল আছিলে 5-6টা মান সো আনসাৰবোৰ ৰং হৈছিলে কিন্তু ইয়াত গোটেইকেইটা শুদ্ধ আছে তোমালোকে চাই লবা এই সেকশন 1 তোমালোকৰ 1 নম্বৰৰ অপশন B2 শুদ্ধ ইয়াতে মই টিক চিন দি দিছো চাই লবা 2 অপশন 2 অপশন 2 D2 শুদ্ধ বহুত টাফ প্ৰশ্ন আহিছে সোশিয়াল সায়েন্স MCQ বোৰ সহজ আছিল কিন্তু লং কোৱেশ্চন বোৰ বহুত ভিতৰৰ পৰা দিছে মই চাইছো পেপাৰখন আৰু 3 নম্বৰৰ অপশন তোমাৰ B2 শুদ্ধ চাই লবা ইয়াৰ 4 নম্বৰৰ অপশন তোমাৰ D2 শুদ্ধ 5 নম্বৰৰ তোমাৰ চাই লোৱা 5 নম্বৰৰ অপশন D2 শুদ্ধ 6ৰ অপশন B2 শুদ্ধ মই টিক চিন দি দিছো 7ৰ অপশন তোমাৰ 7ৰ অপশন তোমালোকে চাই লোৱা B2 শুদ্ধ 8ৰটো চাই লোৱা 8ৰ বহুত কোৱেশ্চনটো তোমাৰ MCQ যিমান জানেকৈ নাছিলে কিন্তু লং কোৱেশ্চনবোৰ টাফ আছিলে 7ৰ B2 শুদ্ধ 8ৰটো তোমালোকে চাব পাৰা 9ৰটো 9ৰ অপশন 4টো শুদ্ধ 10ৰটো চোৱা 10 নম্বৰৰ তোমালোকে ইয়াতে তোমালোকে চাই লোৱা 9ৰ এটো শুদ্ধ হ'ব অপশন ইয়াতে 4টা আছিল ইয়াৰ 1 2 3 আৰু 5টো শুদ্ধ তে 10ৰ তোমালোকৰ ইয়াতে চোৱা B2 শুদ্ধ 10ৰ B2 শুদ্ধ 11 নম্বৰটো চোৱা 11 নম্বৰৰ অপশন তোমালোকে চোৱা ইয়াতে দাবী আৰু কাৰণ আছিল B2 শুদ্ধ 12টো চোৱা 12 নম্বৰৰ অপশন D2 শুদ্ধ 13 নম্বৰৰ অপশন C2 শুদ্ধ 14 নম্বৰৰ অপশন D2 শুদ্ধ 15 নম্বৰৰ অপশন A2 শুদ্ধ 16 নম্বৰটো চোৱা 16 নম্বৰৰ অপশন C2 শুদ্ধ 17 নম্বৰটো চোৱা কুৱেশ্যনৰ 63 পেজ আছিলে বহুত টাফ বুলি ক'ব পাৰি সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন বিজ্ঞান অংক সহজে আছিলে এটো বি অপশন শুদ্ধ 18 নম্বৰটোৰ অপশন A2 শুদ্ধ 19 নম্বৰটো চোৱা 19 নম্বৰৰ অপশন B2 শুদ্ধ 20 নম্বৰৰ অপশন চোৱা 20 নম্বৰৰ অপশন B2 শুদ্ধ 21 নম্বৰটো চোৱা 21ৰ অপশন D2 শুদ্ধ 22 নম্বৰৰ 22ৰ অপশন D2 শুদ্ধ 23 নম্বৰটো চোৱা 23 নম্বৰৰ অপশন D2 শুদ্ধ 24 নম্বৰৰ অপশন C2 শুদ্ধ 25 নম্বৰটো চোৱা 25ৰ তোমালোকৰ অপশন D2 শুদ্ধ 26 নম্বৰটো চোৱা 26ৰ অপশন B2 শুদ্ধ 27 নম্বৰটো চোৱা 27ৰ অপশন A2 শুদ্ধ বহুত পেজ আহিছে প্ৰশ্ন কাকতখন 28 নম্বৰৰ D2 শুদ্ধ ভাবাও নাছিল সমাজ বিজ্ঞান এনেকুৱা হ'ব 29 নম্বৰৰ B2 শুদ্ধ 30 নম্বৰটো চোৱা 30 নম্বৰৰ অপশন A2 শুদ্ধ 31 নম্বৰটো চোৱা 31 নম্বৰৰ B2 শুদ্ধ 32 নম্বৰটো চোৱা 32ৰ তোমাৰ D2 শুদ্ধ 33 নম্বৰটো চোৱা
33 নম্বৰৰ B2 শুদ্ধ 34 নম্বৰটো চোৱা 34 নম্বৰৰ A2 শুদ্ধ 35 নম্বৰটো চোৱা 35 নম্বৰটো চোৱা 35ৰ তোমাৰ D2 শুদ্ধ 36 নম্বৰটো চোৱা 36ৰ A2 শুদ্ধ 37টো চোৱা 37টোৰ অপশ্যন B2 শুদ্ধ 38 নম্বৰটো চোৱা 38 নম্বৰৰ অপশ্যন তোমালোকে চাই লোৱা এনেকুৱা প্ৰশ্ন আৰু মই পোৱা নাই সমাজ বিজ্ঞানৰ D2 শুদ্ধ ভাগৰ লাগি গ'ল ভিডিঅ' বনাওঁতে 39 নম্বৰটো চোৱা 39 নম্বৰৰ D2 শুদ্ধ 40 নম্বৰটো চোৱা 40 নম্বৰৰ A2 শুদ্ধ 41 নম্বৰটো চোৱা 41 নম্বৰৰ তোমাৰ C2 শুদ্ধ 42 নম্বৰটো চোৱা 42ৰ তোমাৰ A2 শুদ্ধ ডাইৰেক্ট অপশ্যন নাইয়ে 43 নম্বৰটো চোৱা 43 নম্বৰৰ তোমাৰ B2 শুদ্ধ তোমালোকে কমেণ্টত জনাবা কাৰ কেইটা শুদ্ধ হৈছে 44 নম্বৰটো চোৱা 44 নম্বৰৰ D2 শুদ্ধ 45 এইটোৱে লাষ্ট MCQ তোমালোকে চাই লোৱা 45ৰ তোমাৰ D2 শুদ্ধ এইকেইটা আছিলে MCQ কাৰ কেইটা শুদ্ধ হৈছে জনাবা সেকশন বিৰ পেপাৰখনৰ আলোচনা পিছত কৰিম থেংক ইউ